गोविंद बसुमतारियाबो बैसोखौ लानानै एसे लाजिनो सोलोंदो চুক্তি স্বাক্ষৰৰ পিছতে আলফাৰ সৈতে কোনো সম্পৰ্ক নাৰাখে অৰবিন্দ ৰাজখোৱাই নিজৰ গাঁৱত স্বাভাৱিক জীৱন কটাব ৰাজখোৱাই ৰাজনৈতিক দলত যোগদান কৰিব আলফাৰ চৌধুৰীয়ে আৰু ব্যক্তিগত ব্যৱসায় আৰম্ভ কৰিব আলফাৰ নেতা ৰাজু বৰুৱাই স্বাস্থ্যজনিত কাৰণত সংগঠনৰ সকলো দায়িত্বৰ পৰা আঁতৰত থাকিব মিথিংগা দৈমাৰী ৰাজনীতিলৈ নাযায় অনুপ চেতিয়া ৰাজনীতি কৰাৰ বয়স নাই অৱশ্যে শহীদ পৰিয়াল আৰু আলোচনাত বহা আলফাৰ সদস্যসকলৰ উন্নয়নৰ স্বাৰ্থত কাম কৰি যাব অনুপ চেতিয়াই আলোচনা শেষ হোৱাৰ পিছতে আলফাৰ পৰা আঁতৰি যাব এই সকল নেতা কাজিৰঙাৰ সাধাৰণ সভাই হৈছে আলফাৰ অন্তিমখন সাধাৰণ সভা পৰেশ বৰুৱা সন্দৰ্ভত মন্তব্য দিয়াৰ পৰা বিৰত থাকে আলফা সমগ্ৰ অসমত প্ৰায় 200 আলোচনাপন্থী আলফা আছে আৰু বৰ্তমান চৰকাৰৰ দিনতে চুক্তি স্বাক্ষৰ হোৱাটো বিচাৰিছো বুলি মন্তব্য কৰিছে ভিডিঅ'नि ফুটিसाव खोनाखाबाय गोविंद बसुमतारियाबो बैसोखौ लानानै एसे लाजिनो सोलोंदो गुबुनखौ सानसोदो गोविंद बसुमतारिया राजखान्थि हान्जायाव नांथाबनो हर सान नांथाबनो आसामनि सिमलायाव बुंनो हाया आरो रायजो राजाफोरजोंबो हर सान बाहागो लानो हाया गावनि आंगो लोगोफोरजोंबो बाहागो लानो हाया गोविंद बसुमतारियाबो जेरै आलफानि जायफोर गेदेरमा दैदेनगिरिफ्रा मोनसे प्रस्ताब लादों सोर अबे लामाजों आगान सुरो मोगा-मोगि लादों सोर राजखान्थि हान्जायाव ओंखारा सोर राजखान्थि हान्जायाव ओंखारगोन सोर बेफार फालांगि मावनानै नखराव थागोन सोर बायदिया न'आव थानानै माखासे बेफार फालांगि समाजजों गोरोबनानै थागोन मोगा-मोगि जोंनि बर' हारिनि एक्सएनडि बिनि दैदेनगिरिफ्रा बाहागो लानो हागोन हाया बेबायदि प्रस्ताब लानो हागोन हाया दिनैनिफ्राय आं राजखान्थि हान्जायाव आं ओंखारला आं न'आवनो थानोसै सोरबाया आं बेफार फालांगियाव थानोसै सोरबाया आं खेथियक जानोसै सोरबाया समाजनि गेजेराव समाजजों गोरोबनानै आं गामियाव खेथि आबाद मावनानै थानोसै बेबायदि प्रस्ताब खालायनो हागोन हाया एक्सएनडि बिनि दैदेनगिरिफ्रा सोरांबानो राजखान्थि सोरांबानो गावजों गाव बखिलायनाय बिनि जानगार थानो हागोन हाया लाजिनो रोङाब्ला एसे नैबे भिडिअ'नि फुटेजआव आलफानि प्रस्ताबनि सायाव एसे खोनासंलांदो प्रथम सिटिंगत तेखेते बा मनमोहन सिंह डाঙৰীয়া प्रथम सिटिंगत কৈছে ইয়াত গণতন্ত্ৰত কোনো অসুবিধা নাই আমি এটো কথা পাতিব পাৰিম কথা পাতিবৰ সুন্দৰকে আমাক ৰিপ্লাইটো দিছিলে কিন্তু ইয়াৰ পৰৱৰ্তী যেটো আমুলা মই একানে কৈছো আমাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে যেটো পদক্ষেপ লৈছে বুৰঞ্জী অসম বুৰঞ্জী নপঢ়িলে আমুলাই এতিয়াও হেতি বা মানে আমুলা সকলে ভাৰতৰ যেসকল আমুলা চিটিংত আহিব সিলেক্টেড কৰি গভৰ্ণমেন্ট অফ ইণ্ডিয়া পঠাব ইহঁতে বিভিন্ন ধৰণৰ ট্ৰেপ আমাৰ ট্ৰেপ সৃষ্টি কৰি এটা সাব স্ট্যান্ডার্ড এখন আলোচনা সৃষ্টি কৰিবলৈ বিচাৰে আৰু এটো কৰি আছে আৰু তেনেকুৱা বিলাক আলোচনা আমি প্ৰশ্ৰয় দিব নোৱাৰো সেইকাৰণে কৈছো আমাৰ যেতে আমাক কণাহক পটান ধান এটো অসমীয়াত কয় কণাহক পটান ধান দি আমাক ঠগিবলৈ যাতে নিবিচাৰে আমি সেইকাৰণে সতৰ্ক হোৱাটো স্বাভাৱিক আৰু সেইকাৰণে আমাৰ বুদ্ধিজীৱী মহল সতৰ্ক হ'ব লাগিব অসমৰ স্বাৰ্থত ব্যক্তিগত স্বাৰ্থত নহয় অসমৰ স্বাৰ্থত এটো জ্বলন্ত এটো জ্বলি আছে আৰু এই বিষয়টোৰ ওপৰত আপোনালোক আগবাঢ়ি আহিছে সেইকাৰণে আপোনালোকক ধন্যবাদ দিছো কিন্তু আপোনালোকৰ কথাবিলাক আমি শুনিব লাগিব আৰু একে সময়ত আমাৰ কথাবিলাকো শুনিব লাগিব তেতিয়া দুই পক্ষৰ মাজত ৰিচিপ্ৰকেচন হলে হয়তো আমি বুজিম আৰু গোটেই বস্তুটো আমি বুজো আপুনিও আমাৰ শত্ৰু নহয় ময়ো আপোনালোকৰ শত্ৰু নহয় এই কথাটো আমি জানিম আমি ককাই ভাই কোনোবাৰ বন্ধু কোনোবাৰ ককাই বিভিন্ন কোনোবা ভাই এই ধৰণৰ আমাৰ সম্বন্ধবিলাক কিন্তু আসল কথা হৈছে ভাৰতীয়সকলে বুজি পাব লাগিব আগত যেটো মানে মনমোহন সিং ডাঙৰীয়া যেটো লৈছিলে এটো আমুলাই শেষ কৰি আমুলাই কি কৰিলে আমি অৰ ইস্যু বুলি ক'লেতো আমি এগ্ৰি আছিলো যদি ক'লে সিঙ্গল ইস্যু কোৰ ইস্যুত আমি আলোচনা কৰিব নকৰে ঠিক আছে তেতিয়া হেতু কৰা নাই তো অল ইস্যুজ ইনক্লুডিং কোৰ ইস্যু ইয়াৰ অৰ্থটো কি in মানে all issues mean এনেকুৱা ধৰণৰ পিস হেৰিয়ৰ পৰা মানে ডাবল লকৰ পৰা তাৰ পিছতে বা আমাৰ মানে ডিজিটেল কেম্প বনাব আমুক কি হ'ব কোট থাকিব গাহৰি দৰে গড়াল বনাই মানে ৰাখাৰ যি কৰিব এটা মানে ট্যাপিং কৰি ৰখাৰ যেটো কৌশল লয় সেইকাৰণে আপোনালোকে বুজি পাব লাগিব কথাখিনি আপোনালোকে বুজি নাপালে তেতিয়ালে সমান্য হুটো নোলাব আমিতো একেবাৰে নথা উলংঘ হৈ আটুকাৰি ইটা যাব নোৱাৰোতো আমি জীবন সিং নহয় জীবন সিংৰ সংগঠন কেলো নহয় কোনোবা সংবিজিতৰ সংগঠন কি নাম আছিল এটা পাহৰি গলো অন্যান্য যিবিলাকে কৰিছে সেইবিলাক ধৰে আমাক চিন্তা কৰিম আমাৰ 10,000 কৈ অধিক 15 প্ৰায় 15,000
পাহল ডেকা গাভৰুৱে জীৱন দি আহিছে এই ক্ষেত্ৰতো সকলোৱে ভাবিব লাগিবতো মই এইকাৰণে কৈছো যে বিষয়বস্তুটো একেবাৰে উজু কৰি দিছে কোনে কৰি আজি সংযুক্ত মুক্তি বাহিনী অসমৰ আমি অন্তিমখন বুলিয়ে ধৰিছো আমি আশা কৰিছো অচিৰেই ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ সৈতে ত্ৰিপাক্ষিক এখন চুক্তি অনুষ্ঠিত হ'ব আৰু এই চুক্তিৰ পূৰ্বে আমি সংযুক্ত মুক্তি বাহিনী অসমৰ সাধাৰণ পৰিষদৰ সভা অনুষ্ঠিত কৰিছিলোঁ গতিকে সাধাৰণ পৰিষদৰ সভাত আজি বিশেষকৈ এটা খুব গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে যোৱা জানুৱাৰী মাহত আমাক যিখন খচৰা কেন্দ্ৰীয় চৰকাৰৰ মধ্যস্থতাকাৰী একে মিশ্ৰ ডাঙৰীয়াই দিছিল সেই খচৰাৰ ওপৰত ইয়াৰ পূৰ্বে আমি কৰ্ম পৰিষদৰ সৈতে আলোচনা কৰিছিলোঁ কৰ্ম পৰিষদ আৰু কেন্দ্ৰীয় পৰিষদে আলোচনা কৰি পেলাই আমি তাত কিছু সংশোধন আৰু সংযোজন কৰি পেলাই আমি দিছিলোঁ আৰু সেইখনৰ ওপৰত বিস্তৃতভাৱে যোৱা 20 ছেপ্টেম্বৰ তাৰিখে মধ্যস্থতাকাৰী কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি আৰু অসম চৰকাৰৰ প্ৰতিনিধিৰ সৈতে আনুষ্ঠানিক আলোচনা অনুষ্ঠিত হৈছিল আৰু সেই আলোচনাটো আমি আৰু কিছু সংযোজন কৰাৰ পৰামৰ্শ আগবঢ়ালোঁ অসম চৰকাৰৰ তৰফৰ পৰাও কিছু পৰামৰ্শ সহযোগিতা কৰিছে আৰু সেই খচৰাখন আমি মধ্যস্থতাকাৰী এ কে মিশ্ৰ ডাঙৰীয়াক যোৱা 20 ছেপ্টেম্বৰ তাৰিখে দিছিলোঁ কিন্তু তাৰ চূড়ান্ত যিখন খচৰা আমি এতিয়ালৈকে পোৱা নাই যিখনত চুক্তিত স্বাক্ষৰ কৰিম সেই চুক্তিত স্বাক্ষৰ কৰাৰ যেটো প্ৰতিলিপি সেই প্ৰতিলিপি আমি আজিও পোৱা নাই তেওঁলোকে এটো মানে কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয় মাননীয় প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়কে আদি কৰি তেওঁলোকৰ ৰাজনৈতিক যেটো সিদ্ধান্ত আহিব গতিকে ৰাজনৈতিক সিদ্ধান্তৰ কাৰণে তেওঁলোকে অকমান সময় লৈছে আৰু আমি আশা কৰিছো যে চলিত মাহত নহলেও অহা মাহৰ ভিতৰতেই আমাৰ হৈতে কেন্দ্ৰীয় চৰকাৰ আৰু ভাৰত মানে অসম চৰকাৰৰ ত্ৰিপাক্ষিক এখন চুক্তি স্বাক্ষৰিত হ'ব আৰু যিখন চুক্তি খচৰা আজি আমি বিস্তৃতভাৱে আমাৰ সাধাৰণ পৰিষদৰ সভাত আলোচনা হৈছে আমি পুংখানুপুংখভাৱে আমাৰ সদস্যসকলক চুক্তিৰ দফাবিলাক বুজাইছোঁ খচৰাখনৰ দফাবিলাক ব্যাখ্যা কৰিছোঁ মানে আমাৰ সাধাৰণ পৰিষদৰ সভাই চুক্তিৰ খচৰাত পূৰ্ণ সন্মতি প্ৰদান কৰিছে পূৰ্ণ সন্মতি প্ৰদান কৰি তেওঁলোকে কেন্দ্ৰীয় কাৰ্যকৰী সমিতি আৰু কৰ্ম পৰিষদৰ সহযোগত যাতে চূড়ান্ত ৰূপ দিয়াত আমি যিখন খচৰা প্ৰস্তুত মানে চুক্তি প্ৰতিলিপি প্ৰস্তুত কৰিব সেইখনক অনুমোদন কৰি তাত স্বাক্ষৰ কৰাৰ বাবে কেন্দ্ৰীয় সমিতিক পূৰ্ণ অধিকাৰ আজিৰ সাধাৰণ পৰিষদৰ সভাই প্ৰদান কৰিছে এইটো হ'ল প্ৰথম সিদ্ধান্ত আৰু আমি আশা কৰিছো যে ভাৰত চৰকাৰে অসম চৰকাৰৰ সহযোগত আমি এখন সুন্দৰ চুক্তিত উপনীত হ'ব পাৰিম আৰু এই ক্ষেত্ৰত আমি ক'ব লাগিব যে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অসম চৰকাৰৰ প্ৰতিনিধি হিচাপে বৰ্তমান আমাৰ লগত আলোচনাত আৰক্ষী প্ৰধান আঞ্চলিক আৰক্ষী সঞ্চালক প্ৰধান জি.পি. সিং ডাঙৰীয়া থাকে তেওঁলোকৰ সহযোগত আমি এখন সুন্দৰ বা গ্ৰহণযোগ্য চুক্তি পাম বুলি আমি আশা কৰিছোঁ ইয়াৰ পিছতেই আমাৰ যিসকল শ্বহীদ আছিল শ্বহীদৰ তালিকাখন যাতে কোনো শ্বহীদেই বাদ পৰি নাযায় এখন শুদ্ধ তালিকা প্ৰস্তুত কৰিব পৰা হয় সেই ক্ষেত্ৰত আজি আলোচনা হৈছে আৰু নিৰ্যাতিত আৰু যিসকল নিৰুদ্দিষ্ট হৈ আছে ইতিমধ্যে আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ যিসকল নিৰুদ্দিষ্ট ইতিমধ্যে হৈ আছে সেই ক্ষেত্ৰত আমি দলৰ তৰফৰ পৰা আমি সিদ্ধান্ত গ্ৰহণ নকৰি পৰিয়ালসমূহক সিদ্ধান্ত গ্ৰহণ কৰাৰ আমি ক্ষমতা দিছোঁ পৰিয়ালসকলে তেওঁলোকৰ আপোনজন যদি শ্বহীদ হিচাপে ঘোষণা কৰাৰ আমাক সন্মতি প্ৰদান কৰে তেতিয়াহ'লে আমি শ্বহীদ হিচাপে তেওঁলোকক ঘোষণা কৰিম
আৰু বিশেষকৈ ভূটানত যিসকল নিৰ্দিষ্ট হৈ আছে তেওঁলোকৰ পৰিয়ালসমূহে তেওঁলোক নিৰ্দিষ্ট হিচাপেই থকাটো তেওঁলোকে সন্মতি প্ৰদান কৰিছে, তেওঁ বিচাৰিছে। গতিকে আমি ভূটানত থকা সকলক নিৰ্দিষ্ট হিচাপেই ঘোষণা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু তাক আজি সাধাৰণ পৰিষদৰ সভাই অনুমোদন জনাইছে।